Hello everyone, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আপোনালোকৰ অনুৰোধত এটা প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। মোক বহুতে সুধি আছিলে যে আমাৰ কেৰাই অসমীয়া ক'ব পাৰে নে নোৱাৰে বা তাই অসমীয়া কোৱা এটা ভিডিঅ' দিবাচোন। বহুত আগৰ পৰা, এতিয়া নহয়, আমি কানাডাত থকাৰ পৰা মোক বহুতে কৈ থাকে, কিন্তু আজি ভাবিলোঁ তাইৰ মুখেৰে মই আপোনালোকক শুনাই দিওঁ। আৰু তাৰ আগতে এটা কথা ক'ব লাগিব, তাই অসমীয়া যি শিকিছে এই 3 মাহত শিকিছে। আমি কানাডাৰ পৰা যেতিয়া ইণ্ডিয়া আহিছিলোঁ, কাৰণ তাৰ আগলৈকে তাই তেনেকৈ ক'ব পৰা নাছিলে। তাই বুজি পাইছিলে, কিন্তু তাই ক'বলৈ টান পাইছিলে অকণমান। আৰু যিহেতু তাত অকল আমি দুটাই আছিলোঁ অসমীয়া কোৱা মানুহ, আৰু মাহঁত যেতিয়া এমি জন্মৰ সময়ত কানাডালৈ গৈছিলে তেতিয়া তাই অকণমান শিকিছিলে, কাৰণ তেতিয়া 4জন মানুহ হৈছিলে, মা দেউতা আৰু আমি দুটা। তেতিয়া অকণমান শিকিছিলে, কিন্তু তাৰ আগলৈকে তাই তেনেকৈ অসমীয়া ক'ব পৰা নাছিলে। এটা দুটা ক'ৰবাত কৈছিলে, কাৰণ তাত প্ৰত্যেকটো বাহিৰত গ'লেও বা স্কুলত গ'লেও বা আমাৰ ফ্ৰেণ্ডছ কোনোবা আহিলেও তাত ইংলিছে আছিলে মেইন লেংগুৱেজ। গতিকে সেইটোৱে তাই সৰুৰ পৰা যিটো শুনি আহিছে সেইটোৱে লৈছিলে। আৰু এইকেইদিনত তাই বহুতখিনি শিকিছে, কিন্তু এতিয়াও বহুত ভুল আছে, কাৰণ তাই তই আৰু তুমি পটককৈ সেই তই আৰু তুমিয়ে কয়, আপোনালোক বা আপুনি সেইখিনিলৈ যাব পৰা হোৱাগৈ নাই। আৰু তাই আছে মোৰ লগত, মই দেখুৱাই আছোঁ, ৰ'ব। এইফালে আহাচোন তুমি যে অসমীয়া ক'ব পাৰা, তুমি কৈ দিয়াচোন। এইফালে আহা। একেবাৰে ঘৰতে চানগ্লাছ পিন্ধি আছে, কি হ'ল চাওঁ মুখখন? একো নাই, হাই কৈ দিয়া। হাই। বাহ, এতিয়া তোমাক মই কেইটামান প্ৰশ্ন সুধিম, তুমি ক'বা দেই অসমীয়া। তোমাৰ নাম কি? কেৰাই ডেকা। আৰু তুমি অসমীয়া ক'ব পাৰানে? পাৰো। পাৰা? আৰু কোনে শিকাইছে তোমাক অসমীয়া? ডেডি আৰু মামী। ডেডি আৰু মামী শিকাইছে ন? তুমি চবৰে পৰা শিকিছা ন? ককা আইতা চব আছে ন? বাহঁত আছে ন? অঁ। আকৌ তুমি যে কৈ দিয়াচোন, তুমি অসমীয়া ক'ব পাৰা, মই অসমীয়া শিকি আছোঁ, কৈ দিয়া। কৈ দিয়া, মই অসমীয়া শিকি আছোঁ। মই অসমীয়া শিকিছোঁ। শিকি আছোঁ। শিকি আছোঁ। তাৰপিছত তোমাৰ স্কুল গৈ ভাল লাগিছেনে? ভাল লাগিছে। লাগিছে? আকৌ তুমি কানাডালৈ যাবানে? আকৌ যাম, আকৌ যাম। আকৌ যাবা? অঁ। তাৰপিছত তোমাৰ ভণ্টিৰ নাম কি? এমি ডেকা। এমি ডেকা। তাই লাজ লাগিছে নেকি তোমাৰ? লাজ লাগিছে নেকি? লাগা নাই। লাগা নাই। অকণ শিকিছে। আকৌ আৰু কিবা ক'বা নেকি তুমি? নকোৱা? বুজি পোৱাত পায়, কিন্তু ক'বলৈ অকণমান এতিয়াও টাইম লাগে। ধুনীয়াকৈ বুজাই দিয়ে বাৰু। যোৱা। শিকিছে অকণমান, এতিয়াও বহুতখিনি শিকিব লগা আছে, কিন্তু তাই এইখিনি যে পটককৈ শিকিলে একদম আচৰিত কথা। ইয়ালৈ অহাৰ একদম পিছতেই তাই ধুনীয়াকৈ অসমীয়া ক'ব পৰা হৈছে, কিন্তু ককা আইতাকৰ লগত তাই ধুনীয়াকৈ অসমীয়া কথা পাতে দেই। কেতিয়াবা বাৰু কৈ থাকোঁতে মই ভিডিঅ' কৰি দেখুৱাম আপোনালোকক। আপোনালোকে বহুতে মোক কৈ আছিলে, সেইটো কাৰণে আজি এটা সৰু ভিডিঅ'ৰ যোগেদি মই আপোনালোকক শুনাই দিলোঁ।